হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি যিহেতু সৰস্বতী পূজাও হয়, তো মই বৰ্তাহঁতৰ ঘৰলৈ আহিছিলোঁ বৰ্তা গাটো কেনেকুৱা চাবলৈ। কিন্তু তাতে ওচৰতে আমাৰ কলেজ ডিব্ৰু কলেজখন আছে যিহেতু, তো ভাবিলোঁ তাতে এপাক সোমাই যাওঁ। তো ভণ্টিহঁতো আহিছে, তো তাহাঁতকো লগ পালোঁ। তো আহি কলেজৰ এই বাহিৰখন দেখুৱাইছোঁ। দেৱীৰ দৰ্শন, সৰস্বতী দেৱীৰ দৰ্শন কৰা মোৰ নহ'ল কাৰণ মোৰ মেন্স হৈ আছে। তো ভাইটিয়ে অলপ ভিডিঅ' কৰি আনিলে। আহোঁ লাগে যিহেতু কলেজখন এৰা বেছি দিন হোৱা নাই। তো এতিয়া আৰু তথাপিও অলপ মন গৈ থাকে যিহেতু, সেইকাৰণে বোলো অলপ চাই যাওঁ কিনো আয়োজন কৰিছে তাকে। মোৰ বৰ্তাও ইয়াতে কৰে, দেউতাৰ ঘৰ তিনিজন ইয়াতে কৰে। তাতে নিজৰে ঘৰ নিচিনা লাগে কলেজখন সৰুৰ পৰা যিহেতু দেখি। তো ইয়াত কি কৰিলোঁ আমি তাকে আপোনালোকক দেখুৱাওঁ, আপোনালোকে চাই যাব। বিশেষ একো নাই, এনেই আৰু কলেজৰ বাহিৰৰ বেকগ্ৰাউণ্ডটোকে দেখুৱাইছোঁ আপোনালোকক। তো আপোনালোকৰ সৰস্বতী পূজা আজি কেনেকুৱা তাকে সকলোৱে ভালেই হ'ব তাকে আশা কৰোঁ। সৰস্বতীক মায়ে আপোনালোকৰ সকলোকে আশীৰ্বাদ কৰক, লগতে মোকো। এইফালে আমি বোলো অলপ খোৱা ফালেনো কি আয়োজন কৰিছে তাকে চাবলৈ গৈ আছোঁ। অলপ খায়ো লওঁ বোলো, যিহেতু কলেজ এৰা বেছি দিন হোৱা নাই। বেছি দিন মানে প্ৰায় 2 বছৰ হৈ গৈছে নেকি। তো 2 বছৰ হৈ গ'ল। তো তথাপিও আকৌ ষ্টুডেণ্ট হ'বলৈ মন যায় কলেজখনলৈ আহিলে। তো আগৰ পুৰণি স্মৃতিবোৰ মনত খুন্দিয়াই ধৰে। যিহেতু বিয়া হোৱাৰ পাছত মই কেনেকৈনো বিয়া হৈছোঁ, বিয়ানো মোক কিমান সময়ত হ'ল, তো আপোনালোকে যদি জানিব বিচাৰে তো আপোনালোকে মোক কমেণ্ট কৰিব। তো আপোনালোকক মই এটা ভিডিঅ'ত সকলোবোৰ ক'ম। এইফালে খোৱাৰ পুৰি দিছে আৰু আলু চব্জি। তো আপোনালোকক বাকীবিলাক দেখুৱাই নহ'ল। এইফালে পুৰি বনাই আছে, এয়া পুৰি দাদাহঁতে যিহেতু বনাই আছে। আৰু এইফালে ভণ্টিহঁত যিহেতু ষ্টুডেণ্ট, বাকীবিলাক মোৰ ভণ্টি ভাইটিয়ে হ'ব, মোতকৈ সৰুৱে হ'ব। তো এয়া এইফালে সকলোৱে নিজৰ ব্যস্ত। তো খোৱাৰ কাৰণে বহুত দেৰি লাইন পাতিব লগা হ'ল, সেইবিলাক দেখুৱাই নহ'ল। তো আজি সকলোৱে ভালেই যাওক। আমি এতিয়া খাই বৈ যাবলৈ ওলালোঁ। এয়া হৈছে অফিচ ৰুম, আৰু এইফালে যিহেতু এটা আমি গৈ আছোঁ এইফালে, আৰু এয়া লাইব্ৰেৰী। তো এইফালে আছে গাড়ী পাৰ্কিঙৰ কাৰণে। এয়া মই হাঁহি কিনো কৰিছোঁ গমেই পোৱা নাই। মনটো ভাল লাগি গ'ল ইয়ালৈ আহি আজি। তো তাকে অকণমান ভিডিঅ' তুলি ৰাখিছোঁ বোলো আপোনালোককে দেখুৱাওঁ। ভিডিঅ'টো ইমানো ইণ্টাৰেষ্টিং নাই, কিন্তু সেয়া ভণ্টিয়ে নাচি আছে, নাচি অলপ দেখুৱাইছে। আৰু এইফালে যাবলৈ ওলাইছোঁ আমি।
এতিয়া আমি ঘৰলৈ আহি আছোঁ। ঘৰলৈ আহি টিভি চেণ্টাৰ তিনিআলিতে মানে চিটি কলেজৰ সন্মুখতে এই ভাইটি এজনৰ ৰুম আছে আমাৰ নিজৰ ঘৰৰে। তো তাত সোমাই আমি ভাবিলোঁ ভণ্টিয়ে বোলে কাণ ফুটাই, ময়ো ভাবিলোঁ তেতিয়াহ'লে কাণ এখন ময়ো ফুটাই লওঁ, মানে পটককৈ এইটো ডিচিশ্যন লোৱা নিচিনা হ'ল। তাৰপাছত এতিয়া আৰু ভণ্টি কাণ ফুটাবৰ কাৰণে তাই বহিছে, তো মই ভিডিঅ'টো কৰি আছোঁ। কোনোবাই যদি কাণ ফুটাব বিচাৰে, মানে এখন কাণত দুপাতকৈ বা যেইটাই নুফুটাই, তো ইয়াৰ টেটু বনাব যদি বিচাৰে চিটি কলেজৰ সন্মুখতে। তো আপোনালোকে, মই নামটো কৈ দিয়া নাই, কিন্তু মানে সেই দাদাজনৰ টেটু বনোৱা দাদাজনৰ ৰুমটো বা কোনটো বুলি ক'লে আপোনালোকক দেখুৱাই দিব ওচৰৰ দোকানীসকলক। তো আপোনালোকে যদি বিচাৰে মোক কমেণ্ট কৰি জনাব, আৰু চিটি কলেজৰ সন্মুখত তাত আহি সুধিলে আপোনালোকে লগ পাব। তো এয়া ভণ্টিয়ে ফুটাই ল'লে, দেখিছেনে? তো ময়ো ফুটাইছোঁ, মোক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া মই বহি লৈছোঁ, ভণ্টি হৈ গ'ল। তো এয়া দেখিছেনে, মই পূৰা হাঁহি আছোঁ, হাঁহি কৈ আছোঁ বেছিকৈ দুখ পাম নেকি, নে বেছিকৈ একদম তেজ কিবা ওলাব নেকি, তাকে কৈ মই হাঁহি আছোঁ। হাঁহি মই ৰখাব পৰা নাই। এনেও মই বেছিকৈ হাঁহোঁ, মানে অভাৰ, ইমান বেছিকৈ হাঁহাটো ভাল নহয় দিয়কচোন। এয়া দেখিছেনে, মই ইমানেই হাঁহিছোঁ, মানে হাঁহি ৰখাবই পৰা নাই। তো আপোনালোকে চাওক যে কেনেকুৱা মোৰ অনুভৱ, মানে মোৰ বিষ সেনেকৈ হোৱা নাছিলে। এখনত বিষ হৈছিলে, এখনত ইমান বিষ হোৱা নাই। তো পটককৈ হৈ গ'ল। এয়া দেখিছেনে, জোখ মাখ কৰি লৈছে। তো আপোনালোকে বাৰু কিবা এটা কৰাৰ আগত ভয় কৰেনে? মোৰ বেছিকৈ বিষাব নেকি, দুখ পাম নেকি, তাকেই ভাবি আছিলোঁ। তো বেছিকৈ বাৰু নিবিষালে। তো আপোনালোকে চাই থাকক। এইফালে দেখিছে কাণখন চুই আছোঁ, এটা কাণফুলি মই পিন্ধি ল'লোঁ, আৰু এটা কাণফুলি পিন্ধি মই যিহে ফূৰ্তি, হাঁহি ৰখাবই পৰা নাই। আৰু এখনৰ কি হয় গতি নাজানো আৰু। এয়া দেখিছে। তো এইফালে ইখনতো মই পিন্ধি লৈছোঁ। অলপ ইফালে বিষ এটা হ'ল, বাওঁফালৰখনৰ কাণত বিষ এটা হ'ল। এয়া দেখিছে, মোৰ বিষতে কাণ ধৰিব লগা হৈ গৈছেগৈ। ভিডিঅ'টো ইয়াতে সামৰিছোঁ, আৰু অন্য এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে লগ পাম। তো মোৰ ভিডিঅ'বোৰ চাই আপোনালোকক কেনেকুৱা পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।